নমস্কাৰ। আজি মই এটা বিশেষ জেগাত ইয়াতে আহি থিয় হৈছোঁ। আমাৰ কামৰূপ জিলাৰ লগতে চাংচাৰী, বোৰ্কা, মণিয়াৰী, আঠিয়াবৈ, বুনমাজা এই অঞ্চলটোৰ মানুহখিনিয়ে আমি জানো কিছু প্ৰকাৰে, কিন্তু বাকী মানুহে নাজানে। এই জেগাটোৰ এটা বিশেষ মাহাত্ম্য আছে। আৰু আজিৰ যিটো দিন, আজি 27 মাৰ্চ, আজিৰ যিটো দিন, এই দিনটোৰো এটা বিশেষ মহত্ব আছে। মই এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ দিনটোৰ আৰু এই ঠাইখিনিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ বিষয়ে আপোনালোকক জনাম বুলিয়ে এই ভিডিঅ'টো কৰিছোঁ। এইটো আমাৰ চাংচাৰীৰ পৰা বোৰ্কা হৈ চেঁচা যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো, আৰু সেই ৰাস্তাটোৰ কাষতে আপোনালোকে ইটা ভেটাবিলাক দেখিছে। ইটা ভেটাৰ আগত যিখিনি ঠাই আছে, এই খালী ঠাইখিনি আপোনালোকে নিশ্চয় আহোঁতে যাওঁতে সদায় দেখি আহিছে। এই ঠাইখিনি, আৰু তাতে দলংখন আছে, আমি এইখিনি ঠাইক বৰখৰা বুলিও কওঁ। ঠাইখিনিৰ মাহাত্ম্য মই আপোনালোকক যিমান পাৰোঁ বুজাম, কিন্তু তাৰ আগতে আমাৰ লগত উপস্থিত আছে আমাৰ এই ডক্টৰ জ্ঞানদা নাথ। তেখেতে এইবিলাক বিষয়ৰ ওপৰত অধ্যয়ন কৰিছে, আৰু মই তেখেতক পৰাই আপোনালোকক জনাব খুজিছোঁ যে আচলতে এই গোটেই অঞ্চলটোৰ মাহাত্ম্য কি, আৰু কি আছিলে আমাৰ কামৰূপ জিলাৰ, কি গৌৰৱ আছিলে, সেই কথাটো জ্ঞানদাই আমাক ক'ব। জ্ঞানদা, কওকচোন কি আছিলে আমাৰ এই জেগাখিনিক আমি শিলাস বুলি জানো। আচলতে আজিৰ পৰা প্ৰায় 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলাজী যেতিয়া তিব্বেত আক্ৰমণ কৰিব আহিছিল, তেখেতে তাত ঠেকা খাই ভূটানৰ সেইফালে আগবাঢ়িব নোৱাৰি তেখেতে ঘূৰি আহিছিল, আৰু পৃথ্বী ৰজাৰ ৰাজ্যৰ ভিতৰতে গৈছিল। কিন্তু তেখেতৰ ৰাজ্যৰ ভিতৰতে গৈছিল যদিও অনুমতি ভালকৈ নোলোৱাকৈ গৈছিল। সেই যিটো কথাৰ কাৰণে তেওঁ বিতুষ্ট হৈছিল, আৰু আহোঁতে তেখেতক ইয়াতে এখন শিল খাকো আছিল। এই ঠাইখিনিতে আমাৰ শিল খাকো এখন আছিল। হয়, এই 21 খলপীয়া এই শিল খাকোখনৰ দুটা স্লেব, দুটা খণ্ড উঠাই থৈ দিছিল। এইটো এটা ট্ৰেপ আচলতে, যিটো কথাৰ কাৰণে বক্তিয়াৰ খিলাজী আহি ইয়াত আবদ্ধ হৈ গৈছিল, আৰু পৃথ্বী ৰজাই এই গোটেইখিনি তেওঁৰ 12,000 অশ্বৰোহী সৈন্য লগতে টোটেল 20,000 সৈন্যক গোপেশ্বৰৰ ওচৰে পাঁজৰে তেওঁক আবদ্ধ কৰিছিল, আৰু ওচৰৰ ৰাইজৰ, তেওঁৰ নিৰ্দেশ মৰ্মে ওচৰৰ ৰাইজক মাতি চাৰিওফালে গড় বান্ধিছিল, বাঁহৰে গড় বান্ধিছিল। পৃথ্বী ৰজাৰ এই ট্ৰেপটোৰ কথা বুজিব পাৰি বক্তিয়াৰ খিলাজী বচা কেইটামান সৈনিক, 100জনমান সৈনিক লগত লৈ এটা বিশেষ জেগাত সেই বেহু ভাঙি আহি এই নদীত পৰিছিল। এই সময়ত এইটো আচলতে বৰনদীৰ এটা খুঁটি, যাৰ ওপৰত এই শিল খাকোখন আছিল, তাত পৰিছিল। তেওঁ কিবাকেহে পাৰ হৈ তেখেতে তেওঁৰ মংগৰ নবাব আছিল গৌৰলৈ তেওঁ কিবাকে গৈছিল, আৰু সেই বছৰে 1206 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হৈছিল বৰ দুখত, আৰু হাৰাৰ এই গ্লানি লৈ পেলাই তেখেতৰ মৃত্যু হৈছিল। যিয়ে নহওক, এইখন এখন বৰ ঐতিহ্যমণ্ডিত, ক'ব গ'লে আমাৰ ঐতিহ্যপূৰ্ণ এখন শিল খাকো। যদি এইখন থাকি ল'ল, আমাৰ অসমৰ ভিতৰত হয়তো যিমান শিল খাকো আছে তাৰ ভিতৰত চবতছে ডাঙৰ হ'ল এইখন শিল খাকো। এইখন শিল খাকো 97 চনৰ বৰ ভূঁইকঁপত এইখন ধ্বংসপ্ৰাপ্ত হয়। এইটো আমাৰ কাৰণে বৰ দুখৰ খবৰ। বাৰু যিয়ে নহওক, গোটেই ধ্বংসস্তূপখিনি আছিল ইয়াতে শিল খাকোখিনি, কিন্তু কালক্ৰমত ওচৰৰ পাজৰৰ ৰাইজে এই শিলখিনি লৈ যায়, আনকি বৰপেটা সত্ৰলৈ, কীৰ্তন ঘৰলৈ ইয়াৰ পৰা সেই সময়ৰ বণিকে নাৱেৰে লৈ যাই পেলাই তাত সংস্থাপিত কৰিছিল। বৰপেটাৰ কীৰ্তন ঘৰত যিবিলাক শিল আছে, সেইবিলাক আমাৰ ইয়াৰ পৰাই নিয়ে আৰু মানে এইটো আমাৰ কাৰণে এটা বিৰাট গৌৰৱৰ বিষয়। কিন্তু আজি আমাৰ মাজত সেই শিল খাকোখন নাই, গতিকে আমাৰ মানে নৱপ্ৰজন্মই বা আমাৰ মানুহখিনিয়ে এইবিলাক পাহৰি গৈছে। গতিকে কি বুলি কয়, এতিয়া আমি কি আশা কৰি আছোঁ? আপোনালোক আজি ধৰক ইয়াতে আমি গোটেইখিনি আহিছোঁ, কিবা এটা আশা কৰি নিশ্চয় আপোনালোকো আহিছে। হয়, ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱে তেখেতে লিখিছিল যে 1912 চনৰ 27 মাৰ্চ হয়, আনুমানিক এই 27 মাৰ্চতে এই যুদ্ধখন হৈছিল, আৰু বক্তিয়াৰ খিলাজী এই দিনটোতে পৰাজিত হৈছিল। এই যুদ্ধখন আছিল কামৰূপৰ বেটেল অফ কামৰূপ বুলি কোৱা হয়। আৰু এইখন হ'ল এই যুদ্ধখন বিশেষভাৱে এইকাৰণে লেখত ল'বলগীয়া, কাৰণ ইছলামিক
আক্ৰান্ত তুৰ্কিছসকলৰ বা মুছলিমসকলৰ এইটো প্ৰথম আক্ৰমণ আছিল অসমত। গতিকে সেইফালৰ পৰা এইটো বিশেষভাৱে মানে মাহাত্ব ৰাখে বা বিশেষভাৱে উল্লেখযোগ্য এটা দিন। নহয়, আৰু বখতিয়াৰ খিলজী ইমান এটা প্ৰতাপী আছিলে, তেখেতে নালন্দা জ্বলাইছিলে, ইমান গোটেই ভাৰতত আক্ৰমণ কৰি শাসন কৰিছিলে, আৰু তেনেকুৱা এজন ব্যক্তি আমাৰ ইয়াতে পৰাজিত হৈছিলে এইখিনি ঠাইত। গতিকে এইটো এটা বিৰাট আমাৰ কাৰণে মানে কি গৌৰৱৰ কথা, আৰু আমাৰ মানে জাতিৰ কাৰণে এটা গৌৰৱৰ কথা। ধন্যবাদ জনাইছোঁ। আমি এইখিনি কথা আমি গম পাওঁ, সঁচাকৈ বহুত বেছি ধন্যবাদ হৈছোঁ, আৰু নতুন প্ৰজন্মই নিশ্চয় আপোনাৰ পৰা এইখিনি কথা শুনি নিজকে গৌৰৱ অনুভৱ কৰিব পাৰিব। ঠিক আছে। চ' আপোনালোকে শুনিলে, গেন্দাই বৰ ধুনীয়াকৈ কথাখিনি ক'লে। আচলতে ইয়াতে এখন শিলসাঁকো আছিলে ইয়াতে এইখিনিতে, আৰু এই শিলসাঁকোখনক কেন্দ্ৰ কৰিয়ে বেটল অফ কামৰূপৰ যুদ্ধ হৈছিলে, আৰু তাতে ৰজা পৃথ্বীয়ে বখতিয়াৰ খিলজীক পৰাজিত কৰিছিলে। গতিকে এইটো আমাৰ কাৰণে এটা বিৰাট গৌৰৱৰ কথা। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি এই কথাখিনি নাজানো বা এইখিনি কথা আমি আজিলৈকে প্ৰচাৰ কৰিব পৰা নাই। যদিও সূৰ্য কুমাৰ ভূঞাদেৱে কিতাপখনত লিখি থৈ গৈছে এই গোটেই বিষয়টো, কিন্তু আমি সেইটোক যিমান গুৰুত্ব সহকাৰে ল'ব লাগিছিলে সেই গুৰুত্ব সহকাৰে আমি এতিয়ালৈকে লোৱা দেখা নাই, অসম চৰকাৰেই হওক বা অসমৰ ৰাইজেই হওক। গতিকে মই আশা কৰিছোঁ আমাৰ এই যিটো প্ৰচেষ্টা, এতিয়া আমি আহিছোঁ ইয়াতে এই কথাখিনি জনাবৰ বাবে, আৰু আশা কৰিছোঁ এই কথাখিনি চৰকাৰে গম পাব বা সংশ্লিষ্ট বিভাগে গম পাব, আৰু তেখেতসকলে নিশ্চয় ইয়াৰ ওপৰত এটা বিশ্লেষণ কৰি, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি ইয়াতে এটা স্মৃতিসৌধে হওক বা যিকোনো এটা চিনাকি এটা ৰাখিবৰ বাবে তেখেতসকলে প্ৰচেষ্টা হাতত ল'ব। ঠিক আছে, এইখিনিতে মই আজিৰ এই ভিডিঅ'টো এৰিছোঁ, আৰু এই বিষয়ত আমি আৰু নিশ্চয় আগলৈকে ভিডিঅ' বনাম, আৰু এনেদৰে আপোনালোকেও আমাক সহায় কৰিব, আগবাঢ়ি আহিব, আৰু সকলোৱে লগ লাগি আমাৰ এই যিটো আমাৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে, এই ইতিহাসটোক আমি অসমৰ ৰাইজলৈ বিশ্বৰ দৰবাৰলৈ প্ৰেৰণ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।